Hello guys, welcome back to my YouTube channel Ankita's Vibes. কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই বৰ্তমান গৈ আছো আমাৰ আইটিআই কলেজলৈ কাৰণ যেহেতুকে কাইলৈ হৈছে সৰস্বতী পূজা কিছুমান ডেকোৰেশ্যন আছে তো সেইখিনিকে কৰিবলৈ বুলি গৈ আছো আপোনালোকক বোলো ভিডিঅ'টো কৰি দেখুৱা বহুত দিন লং ভিডিঅ' বনোৱা নাই আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব পিছে আমাৰ এই বছৰ কি হৈছে নাজানো আমাৰ মানে স্পৰ্টছ উইক যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে তেতিয়াৰ পৰা মানে কিছুমান বন্ধ হৈ আছে যেহেতুকে বিহু পৰিলে আকৌ বিহু পাছতো কিছুমান বন্ধ পৰি গ'ল তাৰপিছত মানে এতিয়া সৰস্বতী পূজাৰ কাৰণে ছোৱালী নাইকিয়াই হৈ গৈছে ডেকোৰেশ্যন কৰিবলৈ আৰু 23 যেহেতুকে সৰস্বতী পূজা হয় তাৰপিছত আকৌ 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস তাৰপিছত আকৌ ছেকেণ্ড ছেটাৰডে ছানডে এনেকৈ আছে বহুতখিনি ষ্টুডেণ্ট অহা নাইকিয়া তো চাওঁচোন এতিয়া কলেজত কোন কোননো থাকে মই ওলাই গৈছোঁ আৰু লগৰ কেইজনমান যাব ব'লক তেতিয়াহ'লে গুড মৰ্ণিং গাইজ ইমান বেছি ঠাণ্ডা মই এতিয়া উঠিছোঁহে 7:30 হোৱাই নাই চাগে আজি বহুত ঠাণ্ডা একদম পূৰা কুঁৱলী মাৰিছে কলেজলৈ যাবলৈ মন যোৱা নাই এতিয়া আকৌ বুট চুট ধুবলৈ যাব লাগিব ভালকৈ চকুৱে খোলা নাই মই সেয়া কুঁৱলী পৰি আছে যাবলৈ মনেই নাই ওপৰত কাপোৰ আছিলে কাপোৰ নিবলৈ আহিছিলোঁ এতিয়া ধুনীয়াকৈ গাটো ধুই লৈ গৈ কপি তাৰপাছত আকৌ এনেকৈ নৰ্মেল ড্ৰেছ পিন্ধি কেনে কলেজ যাম বুট চুটবিলাক ধুই আহিমগৈ তাৰপিছতে ধুনীয়াকৈ সাজি কাচি মেলি ওলাই যাম আৰু তাৰপিছত আপোনালোকে ব্লগত দেখিবলৈ পাব আৰু আজি ক'ত ক'ত ঘূৰোঁ ক'ত ক'ত ফুৰোঁ গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব দেই এতিয়া আহি মই এইডোখৰ পাইছোঁগৈ এইটো যে ছেকেণ্ড ৰেল গেট আছে এইফালেদি সোমাই দিম লগৰজনীৰ ৰুমত সিহঁতি দুজনী আছে সিহঁতক লৈ যাম ইয়াৰ পৰা তো গাইজ আহি মই এইখিনি পাই গ'লোহি ইহঁত দুজনী নিবলৈ মোৰ ৰুমটো কিন্তু ইফালে আছে কিন্তু মই আগতীয়াকৈ পাই যাওঁহি সিহঁতি আগতীয়াকৈ নাপায়হি তো মই এতিয়া আগবঢ়াই আনোগৈ ইহঁতকেইজনীক যিহেতুকে বহুত বেছি লেজি হয় মইতো উলিয়াই নিবই লাগিব ইহঁতকেইজনী নহ'লেতো মই অকলে অকলে কলেজ যাব লাগিব দেখুৱাই আছোঁ বোলক আমি এতিয়া ম'ম' চুপ খাবলৈ বুলি আহিছিলোঁ উলিয়াই দিছোঁ ওলা সেইটো তাৰ কাৰণে আহিছে স্পেচিয়েল খিচিৰি খাইছোঁ ৰুটি খাইছোঁ বেলুন লগাবলৈ অলপমান অসুবিধা হৈছিলে সেইবাবে কান্ধতে উঠি ল'লোঁ মই গাইজ এয়া ডেক'ৰেশ্যন কৰি কমপ্লিট হৈ গ'ল চিম্পুলকৈ কৈছোঁ আৰু গাইজ আমাৰ ডেক'ৰেশ্যন কৰি হৈ গ'ল এইটোৱে ছোৱালী পতাবলৈ কাৰণে কুৰ্তা যোগাৰ কৰি আছে কাইলৈ ট্ৰেইনিং কৰিব এইফালে আমাৰ সৰস্বতী মাক আনিছে ধুনীয়াকৈ অডিটৰিয়ামতে আসনখন দিয়া হ'ব আৰু আমাৰ ইয়াৰ সৰস্বতী মাক ধুনীয়াকৈ আসনখন দিয়া হৈ গ'ল বেনাৰখনটো গেটৰ মুখত লগাবই লাগিব সেইকাৰণে এটি ৰছী বান্ধি আছে বান্দৰ এয়া মোৰ ওলাই হৈ গ'ল মই ৰেডি হৈ গ'লোঁ এতিয়া মই কলেজ যাম বুট মগু এইখিনি ধুই আহিমগৈ আপোনালোকক গোটেইখিনি দেখুৱাম কষ্টুৰি আহিছে তাইৰ কাৰণে ৰখি আছোঁ এনেকৈ কেনেকুৱা লাগিছে বাৰু কমেণ্ট এটা কৰি জনাব এতিয়া এনেকৈ ওলাই লৈছোঁ কলেজ যাম বুট মগু ধুবলৈ আছে কষ্টুৰি আহি আছে তাইৰ কাৰণে ৰখি আছোঁ গাইজ আমি কলেজ যাবলৈ আহিছোঁ আৰু এতিয়া বুট মগু ধুবলৈ যাওঁ আমি দুজনী এয়া যাদু আগবাঢ়ি গৈ আছে যাদু নেকি যাদু যাদু খালি নাম দিছে আমাৰ বোৱাৰীজনী টুইনিং য়েল্ল' টুইনিং ঘৰখনত ডাঙৰ ছোৱালী আৰু ঘৰখনত ডাঙৰ গাইজ আমি কলেজৰ ওচৰ পাই গ'লোহি আৰু ব্লগ বনাই মানে কলেজ আহি পাই গ'লোহি কলেজত কোনো নাই এইফালে তলা লটকি আছে কলেজত কোনো নাই আমি আহি পাই গ'লোহি ইমানে চোকা মানে আমি কামত এয়া বুট মগুখিনি ধুনীয়াকৈ আমি আগদিনাখন তিয়াই থৈ গৈছিলোঁ এতিয়া ধুনীয়াকৈ ধুই ল'মগৈ
ৰাইজ গোটেই কলেজখনৰ ভিতৰত কেৱল মাত্ৰ 3জনী ছোৱালী আমি কাম কৰি আছোঁ। মোৰ লগৰখিনিক কৈছোঁ তোমালোকেও চাগে ভিডিঅ'টো চাইছা, তোমালোকে কিয়নো আমাক ইমান কষ্ট দিলা, তোমালোকো আহিব লাগিছিলে কাম কৰিবলৈ। গাইজ কাম কৰি কৰি আমি ভাগৰি গৈছোঁ। এজনে কাম কৰি আছে ৰ'ব দেখুৱাই আছে। লাগি ৰহ সৰস্বতী মাৰ আশীৰ্বাদ আছে তোমাৰ। সৰস্বতী মাৰ আশীৰ্বাদ আছে, কি ক'বা আজি? ৰাতিপুৱা ইমান সোনকালে ঠাণ্ডাত গা ধুই আহি মজা লাগিছে মোৰ। তাৰ মনটো বৰ এটা ভাল লাগিছে কাৰণ এইবাৰ আকৌ যিমানখিনি ফল মূল আছিলে গোটেইখিনি ধুইছোঁ। কস্তুৰী ভাগৰ হাতখনত অকণমান কিবা হৈ আছিলে, সেইকাৰণে তাইক মই কেমেৰা ধৰাত লগাই দিলোঁ। তাইক পানী চুবলৈ মানাই কৰি দিলোঁ, কাৰণ মই তাইৰ ভাই কাম কৰিয়ে আছোঁ। উপছ, আপোনালোকে ভাবিছে চাগে ভাই বুলি কাক কৈছোঁ। আমি মৰমতে দুজনীয়ে দুজনীক ভাই ভাই বুলি মাতোঁ। ইফালে আকৌ ছাৰে ধুনীয়াকৈ অৰ্ডাৰটো দিবলৈ আহিলে আৰু ৰংগলী বনাব লাগে বোলে। মই কিন্তু ফাৰ্ষ্ট টাইম আঁকিছোঁ দেই, ইমান ভালকৈ আঁকিবলৈ নাজানোৱে, আৰু আজি আঁকিছোঁহে ফাৰ্ষ্ট টাইম, নাজানো কেনেকুৱা হয় দেই। নিজৰ চিন্তাধাৰা বুলি কিবা এটা আছেতো, সেই নিজৰ চিন্তাধাৰাই মানে ইমান আঁকিবলৈ নাজানো। ড্ৰয়িং চয়িংবিলাক ইমান বেছি নকৰোঁ যে, থুলমূলকৈ কিবা এটা আঁকি দিলোঁ আৰু। কি আঁকিলোঁ মই নিজে গম নাপালোঁ, ভাল হৈছেনে বাৰু? পিছে আপোনালোকৰ এইবাৰ সৰস্বতী পূজা কেনেকুৱা গ'ল বাৰু কমেণ্ট ছেকশ্যনত জনাব। লগতে মই যেনেকৈ ভাবিছোঁ আপোনালোকেও সেনেকৈ ভাবিছে নেকি বাৰু? কিন্তু কথাটো কি সেইটোতো শুনি লওক ফাৰ্ষ্টে। আজি কেইবছৰমান ধৰি সৰস্বতী পূজা ভাগ কেনেবাকৈ ভেলেণ্টাইন ডে নিচিনা হৈছে নি বাৰু? বাৰু সেইবিলাক বাদ দিয়ক, এইফালে ৰুটি দিছে অকণমান চাই লওক। কলেজত আমি খাই কৰি খতম হৈ গ'ল, তাৰপিছত আমি অকণমান ওলাই যাওঁ বুলি, ফটো চটো ধুনীয়াকৈ ক্লিক কৰোঁ বুলি, ভিডিঅ' চিডিঅ' বনাওঁ বুলি ওলাই গৈছোঁ। A few moments later. আৰু আজি যিহেতুকে আমাৰ কলেজৰ জুনিয়ৰ এজনী ঘৰত বিয়া আছিলে, এইফালে বিয়া খাই আছোঁ ধুনীয়াকৈ। বাহিৰে আহিলোঁ কিন্তু দেই, এইফালে ধুনীয়াকৈ গানো গাই আছে, আমি অকণমান ফূৰ্তিও কৰিলোঁ। চাই লওঁ আহোঁ। বিহু গা কি?